বেছিভাগ যদি আমি ৰ'দত থাকোঁ মানে উঠা নামা হৈ থাকে, উঠা নামা হ'লে তাৰ ফলতে আমাৰ শালমন ওলায়। আমাৰ যিবিলাক মানে মুখত দাগ চাগ থাকে এই দাগবিলাক মানে এল'ভেৰাৰ ৰসটো নেমুৰ ৰসটো আমি 5 বা 10 মিনিটৰ কাৰণে হাই হেল্ল' নমস্কাৰ দোস্ত, কি খবৰ? মোৰ একেবাৰে খবৰ মজা। এতিয়া মই তাৰমানে অফিচতে আছোঁ, তাতে থাকিব লাগে নেকি। আজি মানে কি হ'ল কি এখন গাড়ী বেলেগ লৈ আহিছোঁ, ইখন গাড়ী বেলেগ আনিলোঁ, মানে ইন'ভাখন লৈ লওঁ। আমাৰ গাড়ীখন কিবা এটা প্ৰব্লেম হৈছে, মই চলাই থাকাখন তো ইখন গাড়ী লৈ আহিছোঁ। তো মানে কি হ'ল সকলোকে মোৰ ব্লগটোক লাগি স্বাগতম এটা জনাই দিলোঁ। এটা আবু মামামী পেহা পেহী চাহা বাহি নাকালাকা মাকালাকা চাকালাকা বুং বুং চাকালাকে টাকামাকে লেকে চক পং পং। তো সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'টো একদম বেলেগ এটা টপিকত বনাইছোঁ। কি ক'ম আমাৰ মানে সাধাৰণ মানুহৰ চলি থকা এটা টপিক অহ তো মানে কি হ'ল কথাটো কি একদম সাধাৰণ মানে সাধাৰণেই মানে সেইটো আমাৰ লগত একেবাৰে হৈয়ে থাকে জেনেটিক কাৰণ। তো মানে কি কথাটো হ'ল কি আমাৰ যে শালমইনা ওলায়, শালমইন পিম্পল, তো আমাৰ সেই পিম্পলটো কিয়নো ওলায়, কি কাৰণত ওলায়, তো আমি সেই পিম্পলটো কিছুমান ঘৰুৱা পদ্ধতিৰেও আমি গুচাব পাৰোঁ। তো শালমনটো কিহৰ কাৰণত ওলায়, এই শালমনটো ওলোৱাৰ কথাটো গম পালেহে আমি কি কৰিব লাগে তেতিয়া গম পাম, বা শালমন ওলাই কিহৰ কাৰণ তেতিয়াহে আমি তাৰ পৰা দূৰত থাকিব পাৰিম। তো সেই পদ্ধতি মানে সেই কথাটোক লৈ আজি ভিডিঅ' বনাইছোঁ, শালমন কিহৰ কাৰণে ওলায় আৰু তাক কেনেকৈ আমি ঘৰুৱা পদ্ধতিৰে আমি শালমনকেইটা গুচাব পাৰোঁ তাক লৈ ভিডিঅ'টো আৰম্ভ বনাইছোঁ। তো ভিডিঅ'টো আৰম্ভ কৰি দিম, আপোনালোকে চাই থাকক স্কিপ নকৰি, আৰু মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিলেই হ'ল, কমেণ্ট চমেণ্ট মাৰি দিলেই হ'ল, নাই কি কোৱা হা। তো ভিডিঅ'টো আৰম্ভ কৰি দিম, চাকা ধুমা দিম, খিনচাক চাক খম্বালা চম্পা। প্ৰথমতে কৈছোঁ আমাৰ শালমনটো কিহৰ কাৰণে ওলায়। তো মানে কি হ'ল আমি যি বেছিভাগ মানে কি তেল খাং, তেল জাতীয় খাদ্য বা ভাজা পোৰা তেল চেল এইগিলাখান খাদ্য খাং, সেই তেল যদি আমাৰ লাগাতকৈ বেছি পৰিমাণৰ আমি সেই তেল জাতীয় বস্তু খাং তেতিয়াহ'লে আমাৰ এই শালমন ওলায়। আৰু আমাৰ যিটো এটা ছালত কিছুমান সৰু সৰু ফুটা থাকে, ছিদ্ৰ, সেই ছিদ্ৰকেইটা মানে ফুটাকেইটা যদি আমাৰ বন্ধ হৈ যায় তাৰ ফলত আমাৰ যিখিনি লেতেৰা বস্তু বা বেয়া বস্তুখিনি মানে এই ঘাম জৰিয়তে ওলাই যায়, সেই ঘামখিনি ওলোৱা যদি ফুটাকেইটা বন্ধ হৈ যায়, এই ছিদ্ৰকেইটা গালত বা গোটেই দেহটোতে আমাৰ সেই ছিদ্ৰকেইটা আছে, সেই ছিদ্ৰকেইটা যদি বন্ধ হৈ যায় তাৰ ফলতো আমাৰ মানে কি শালমনটো ওলায়। আৰু যদি আমি মানে কি বেছিভাগ মানে লাগাতকৈ বেছিভাগ যদি আমি ৰ'দত থাকোঁ, মানে ৰ'দত থাকিলেও আমাৰ শালমনৰ সৃষ্টি হয়। তো ৰ'দত থাকোঁ যদি বেছিভাগ তেতিয়াহ'লে তাৰ পৰা শালমন ওলায়, আৰু ভাজা পোৰা বস্তু খালে শালমন ওলায়। আৰু কি হ'ল হৰমন, আমাৰ যিটো হৰমন আছে দেশৰ, সেই হৰমনটো যেতিয়া আমাৰ উঠা নামা হৈ থাকে, উঠা নামা হ'লে তাৰ ফলতো আমাৰ শালমন ওলায়। তো এই চবখিনি কাৰণতো শালমন ওলায়। তো আপোনালোকে এইকেইটা কাৰণ পৰা আঁতৰি থাকিব, এইকেইটা পাৰা পৰিশ্ৰমে যিমান পাৰে সেইখিনিৰ পৰা আঁতৰি থাকিব। তাৰপিছত হ'ল চাওক কিছুমানে মানে এনি টাইম মানে মেকআপত চলি থাকে, মেকআপ মানে মুখখনত পূৰা মেকআপ কৰি থাকে। এই যদি আমাৰ অত্যাধিক মানে লাগাতকৈ যদি বেছি আমি যদি মেকআপো কৰোঁ তাৰ ফলতো আমাৰ শালমন ওলায়। তাৰপিছত কি হ'ব পাৰে, কি কিছুমান ঔষধৰ কাৰণে হ'ব পাৰে, আৰু বেক্টেৰিয়াৰ কাৰণে হ'ব পাৰে, আৰু কিছুমান খাদ্যৰ কাৰণে হ'ব পাৰে, মানসিক চাপ সেইগিলাখনৰ কাৰণে তাৰমানে আমাৰ শালমইনাটো ওলায়। তো আৰু তাৰ ফলত আৰু কিছুমান আৰু এনেকুৱা বস্তু আছে যাৰ ফলত আৰু আমাৰ শালমনটো ওলায় তাৰমানে। তো সেইখিনিও মই কৈ দিছোঁ কি কি কাৰণত ওলায়, আৰু বেলেগ বেলেগ কাৰণ মানে শালমন ওলোৱাৰ বহুত কাৰণ আছে, মানে কৈ শেষ কৰিব নোৱাৰা। প্ৰধান কাৰণ যিকেইটা আমি মানে এৰি চলিব পাৰোঁ সেইকেইটা কাৰণ মই কৈ দিছোঁ। কিছুমান খাদ্যৰ ফলতো হয়, সেইখিনিতো কথা ক'লে। আৰু কিছুমান মানে ছোৱালীৰ ক্ষেত্ৰত, মাইকীৰ ক্ষেত্ৰত আৰু গৰ্ভ নিৰোধক ঔষধ খোৱাৰ ফলত আমাৰ শালমনটোৰ সৃষ্টি হয়। তো বহুত কাৰণত শালমন সৃষ্টি হয়। এই কাৰণকেইটাটো গম পালে আপোনালোকে এই কাৰণকেইটাৰ পৰা আপোনালোকে অলপ যিমান পাৰে অলপ দূৰত থাকক, যিমান পাৰে বচাই চলক। তো এতিয়া মই কৈছোঁ কি শালমনটোক আমি ঘৰুৱা কিছুমান পদ্ধতিৰে ভাল কৰিব পাৰোঁ। তো ঘৰুৱা পদ্ধতি হৈছে এনেকুৱা, মানে সেইগিলা আমাৰ নৰ্মেলি থাকে, আমাৰ ঘৰত সকলোৰে ঘৰত থাকে। সেইকেইটা পদ্ধতি আপোনালোকে একবাৰ ট্ৰাই কৰি চাওক। যদি শালমন মানে কি 100% নহ'লে 50% হ'লে শালমইনা ওলাটো অলপ কমব। তো সেইকেইটা কাৰণ মই একেবাৰে কৈ দিছোঁ। তো একদম আমাৰ নৰ্মেলি থকা বস্তু হৈছে পদ্ধতি,
নাৰিকল তেল। এই নাৰিকল তেলটো আমি ঘঁহিও আমাৰ শালমনটো নিৰাময় কৰিব পাৰোঁ। তো নাৰিকল তেলত আমাৰ সাধাৰণতে ই আৰু কে আৰু এণ্টি অক্সিডেণ্ট নামৰ ভিটামিন থাকে। তো এই ভিটামিন কেইটাৰ ফলত মানে কি হ'ল, আমাৰ যিবিলাক ছালত কোষ থাকে সেই কোষকেইটা বৃদ্ধি হোৱাত মানে সহায় কৰে এই নাৰিকল তেলটোৱে। এই নাৰিকল তেলটো আমি ঘঁহি কিনে আমি তাৰমানে শালমইনাকেইটা গুচাব পাৰোঁ। তো নাৰিকল তেলটো আপোনালোকে ইউজ কৰিলে সাধাৰণ বস্তু বেলেগ বস্তু ঘোষাত কৰি নাকি। তো আৰু বেলেগ আৰু কৈ আছোঁ। আৰু তাৰপিছত এটা বস্তু সাধাৰণ মানে আমাৰ ঘৰত থকা বস্তু এল'ভেৰা জেল। মানে কি আমাৰ কিনিবও পায় দোকানত, আৰু নহ'লে বা এল'ভেৰা গছ আছে যদি সেই এল'ভেৰা জেলটো আমি ঘঁহিব পাৰোঁ। তো এল'ভেৰা জেলে কি কৰে কি মানে কি আমাৰ যিবিলাক মানে মুখত দাগ চাগ থাকে সেই এই দাগবিলাক মানে এল'ভেৰা জেলে মানে গুচাই দিয়ে। তাৰপিছত মানে কি ব্ৰণৰ সমস্যাৰ পৰা আমি হাত সাৰিব পাৰোঁ। ছেকেণ্ডটো হ'ল এল'ভেৰা জেল। তো এল'ভেৰা জেল সাধাৰণতে আমাৰ থাকে মানে এল'ভেৰা গছ আছে যিটো তাৰ আঠা এটা মানে পাতটোৰ বা গাছটোৰ কাটলি মানে এটা আঠা বস্তু ওলায়। সেই এই বস্তুখিনি মানে এল'ভেৰা জেল বুলি কওঁ। সেইখিনি যদি আমি মুখত সানো তেতিয়াহ'লে তাৰ পৰা আমি শালমন ওলাৱাৰ পৰা আমি হাত সাৰিব পাৰোঁ। তো ছেকেণ্ডলি হৈছে এল'ভেৰা জেল। প্ৰথমটো নাৰিকল তেল আছিল, তাৰপিছত এল'ভেৰা জেল। এইকেইটা আমাৰ সাধাৰণ মানে আমাৰ ঘৰত পোৱা বা আমাৰ ওচৰে পাজৰে পোৱা বস্তু, মানে যিখিনি বস্তু মানে সাধাৰণতে পাওঁ সেইখিনি বস্তুৰ কথাহে মই কৈ আছোঁ আজি। হৈছে আমাৰ গ্ৰাম আটা। এই গ্ৰাম আটা যদি আমি মানে মুখত লগাওঁ, মানে 5 মিনিট মান সময় যদি আমি লগাই থৈ দিওঁ, তেতিয়া মানে কি হয়, মানে গ্ৰাম আটাত থাকে কি ক্ষাৰকীয় কিছুমান গুণ থাকে। আৰু সেই ক্ষাৰকীয় গুণকেইটাই আমাৰ যি লেতেৰা হেৰিবিলাক সেইবিলাক কাটি দিয়ে তাৰমানে, যিয়ে মানে কি আমাৰ ছালৰ পি এইচ ভাৰসাম্যটোক আমাক ৰক্ষা কৰি ৰাখে। ছালৰ মানে আমাৰ এটা pH মানে এইটো কি বুলি কয়, বৈজ্ঞানিকে বনাওঁ চায়েন্সৰ মতে pH বুলি, সেইটো ভাৰসাম্যক মানে ৰক্ষা কৰি ৰাখে এই গ্ৰাম আটাটোৱে। তো সেইটো লগাব পাৰোঁ। আৰু এটা একদম সাধাৰণ বস্তু আমাৰ ঘৰত পোৱা কমলা টেঙাটো আমি খাওঁৱে। তাৰে আমাৰ মানে আমি বাকালটোতো আমি খাই কেনে এনাই পেলাই দিওঁ না। সেই বাকালটোতো আমাৰ গুণ থাকে এটা, সেই বাকালটো এটা কমলা টেঙাৰ বাকালটো এটা ঔষধ হয়। কিন্তু আমি খাই কেনে যধে মধে পেলাই দিওঁ, নালগে খাওয়া হ'ল বাদ দি নাকে। সেই কমলা টেঙাৰ বাকালটো মানে কি গুড়া কৰি শুকাই লৈ কেনে মানে আৰু গুড়া কৰি যদি আমি আমাৰ এই মুখত বা ছালত লাগাং, তেতিয়াহ'লে তাৰ পৰাও আমি সেই শালমইনটো গুচাব পাৰোঁ। তো সেই কমলা টেঙাৰ বাকালটো কিহৰ কাৰণে লগাব লাগে জানানা? তাতে মানে কি এটা চাইট্ৰিক এচিড থাকে, যাৰ ফলত মানে আমাৰ ছালৰ কিছুমান দাগ থাকে, দাগবিলাক মানে গুচোৱাত এই চাইট্ৰিক এচিডটোৱে সহায় কৰে। সেইকাৰণে আমি কমলা টেঙা খাই কেনে পেলাই নিদি কেনে যদি আমি ধুনীয়াকৈ সেইটো কৰি কেনে ঔষধযুক্ত কৰি লগাওঁ, তাৰ পৰা আমি শালমইনা গুচাব। ইয়াৰ পাছত হৈছে কি মচুৰ দাইল আৰু কেঁচা গাখীৰ। আমিতো মচুৰ দাইল ঘৰত আছে, আমি খাবাতো আনো, তাৰ পৰা মানে 1 বাতিমান লৈ কেনে যদি মচুৰ দাইলটো মানে ৰাতিটো ভিজাই থৈ কেনে ৰাতিপুৱা ধুই লৈ কেনে ধুনীয়াকৈ মানে পিহি লৈ মানে কি গুড়া কৰি লৈ মেচিনতে হওক বা হাতেদিয়ে গুড়া কৰি, সাধাৰণতে হাতেদি কৰিলে বেছি ভাল মেচিনত কৰাত কৰি। তো গুড়া কৰি লৈ কেনে এই কেঁচা গাখীৰখিনিৰ লগত যদি মিক্স কৰি কেনে আমাৰ য'ত পিম্পল ওলাই, মানে শালমইনা যোনখিনি ওলাইছে তাৰ অলপ যদি লাগাওঁ, তাৰ পৰা আমি শালমইনাকেইটা গুচাব পাৰোঁ। একদম সাধাৰণ উপায় হ'ল মিঠাতেল নহয় তাকো মচুৰ দাইল আৰু এই কেঁচা গাখীৰ। তাৰপিছত আৰু এটা উপায় হৈছে কি একদম সাধাৰণ উপায়, নেমুৰ ৰস। তো সেই নেমুৰ ৰসটো আমি 5 বা 10 মিনিটৰ কাৰণে আমি আমাৰ দাগ হোৱা ঠাইগিলাখনত যদি 5 বা 10 মিনিট লগাই থৈ দিওঁ, তাৰ পৰা আমাৰ দাগৰ জাল যিটো থাকে, দাগৰ জাল বুলি কওঁ আমি, সেই জালটো কাটি দিয়ে আৰু দাগটো মানে গুচি যোৱাত সহায় কৰে। তো 5 বা 10 মিনিট ৰাখি কেনে তাৰপিছত আমি কুহুমীয়া গৰম পানী দি আমি মুখখন ধুই দিলে আমাৰ দাগখিনি পৰিষ্কাৰ হ'ব। তো গোটেইখিনি আপোনালোকক কৈ দিলোঁ মই যিখিনি মই জানো বা মই ৰিচাৰ্চ কৰি যিখিনি সাধাৰণ উপায় পাইছোঁ সেইখিনি কাম মই আপোনালোকক ক'লোঁ। তো আপোনালোকে এই পদ্ধতি এবাৰ ব্যৱহাৰ কৰি চাওক। বহুতৰ শালমইনা ওলোৱাৰ উপায় নাপায়, একেবাৰে ডাক্তৰৰ তাত যায় কিবা যায়। তো সাধাৰণ উপায়খিনি কৰি চাওক। আৰু কিছুমান মানে কি হ'ব পাৰে কিছুমান ৰোগো থাকে, ৰোগৰ ফলতো মানে কি বেমাৰৰ ফলতো শালমইনা ওলায়, সেইটো বেলেগ কথা। তো আমাৰ নৰ্মেলি যিখিনি শালমইনা আমি ওলায়, সেই নৰ্মেলি শালমইনাখিনি গুচাবাক লাগি সাধাৰণ পদ্ধতিখিনি একবাৰ ব্যৱহাৰ কৰি চাওক। আৰু 100% নহ'লে 50 নহ'লে 80% হ'লে আপোনালোকে তাৰে ফলাফল পাব। তো আজি ভিডিঅ'টো এইখিনি আছিল। তো ভাল লাগিলে শ্বেয়াৰ কৰি দিলে হ'ল ভিডিঅ'টো, মই যিখিনি জানো ক'লোঁ। তো শ্বেয়াৰ কৰি কেনে কমেণ্ট মাৰি দিলে হ'ল কেনেকুৱা লাগিল। তো বাই আজিৰ কাৰণে।